হাই বন্ধু বান্ধৱীসকল, আজি মই তোমালোকক পানী দেখাব লৈ যাম অকণমান। আহক তেতিয়াহ'লে আমি পানীটো চাই আহোঁ, কিমান পানী হৈছে। বৰ্তমান ধাৰাসাৰ বৰষুণ পৰি আছে এইকেইদিন তামান। মই অলপমান এক্সিডেণ্ট হৈছে, সেইকাৰণে লেংৰা হৈ আছোঁ অলপমান। এতিয়া আমি পানী দেখাব যাওঁ, বলক তেতিয়াহ'লে আমি পানী চাই আহোঁ। কিমান পানী হৈছে, কিমান হৈছে বৰ্তমান গম পোৱা নাই। আমাৰ ওচৰত বৰ্তমান পানী হোৱা নাই, অলপমান দূৰত আছে যদিও কিমান হৈছে চাই আহোঁ, বলক তেতিয়াহ'লে। বৰ্তমান আমি যাই আছোঁ বলাচাৰীলৈ বানপানী চাবলৈ যাই আছোঁ। বৰ্তমান যাই পোৱা নাই, কিমান পানী হৈছে চাব যাব লাগিব। আমি পানীটো দেখিবলৈ যাই আছোঁ বৰ্তমান। এনেকৈ চাওক, বাহিৰত বৰ্তমান বহুত পানী হৈছে। এনেকৈ দূৰৰ পৰা আমাৰ ওচৰতে পাহাৰখন আছে, বিশাল কৰি না আমাৰ গাঁওখন বৰপাৰাৰ ভিতৰত সোমাই মহেশ্বৰা গাঁও বুলি কয়। এনেকৈ কৰি কিনে যাই আছোঁ বৰ্তমান। ঠিক আছে, এইখিনিকে কৈ আমাৰ বলাচাৰী বুলি কয়, বলাচাৰী। আমি এইখিনিকে কওঁ বলাচাৰী বুলি। আমি ইয়াত বহি আছোঁ দলঙত, আমি তিনিজনে। বৰ্তমান কি কৰিম, এই হেৰি গেম খেলাই আছে, পাবজি বোলে। এতিয়া আমি ইয়াতে বহি আছোঁ, অলপমান আড্ডা দিওঁ, অলপমান সন্ধ্যা 4টা বজাৰ লাগি। বৰ্তমান এইখিনিতে আড্ডা দিওঁ আৰু কিনো কৰিম ঘৰত যায় এতিয়া, সেইকাৰণে অলপমান আড্ডা দিওঁ। আড্ডা দিয়াৰ পিছতহে যাওঁ। ঠিক আছে, এতিয়া মই ঘৰলৈ যাওঁ। লাহে লাহে বৰষুণ পৰি আছে যিহেতু। ঠিক আছে, এতিয়া যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব, আৰু বেলটো বজাব নাপাহৰিব।